বেচামাৰীৰ মডেল ইংলিছ একাডেমীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। নগাঁৱৰ পশ্চিম প্ৰান্তৰ বেচামাৰীস্থিত মডেল ইংলিছ একাডেমীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি বেছ উলহ মালহেৰে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই মৰ্মে শিক্ষানুষ্ঠানখনৰ চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। প্ৰথম দিনা পুৱা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হাইকুল ইছলামে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে গছপুলি ৰোপণ আৰু সম্বৰ্ধনাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দুপৰীয়া আলী টাংগনী ওছমানিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক জালালউদ্দিন আহমেদ খণ্ডকাৰৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত দৰং জিলাৰ গ্ৰীণউড ইণ্টাৰনেশ্যনেল স্কুলৰ অধ্যক্ষ ডক্টৰ ব্ৰজেন্দ্ৰ দেৱমোহন শৰ্মা, ঢিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান হাজৰিকা আৰু কটহগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰবক্তা ডক্টৰ আশ্ৰফ ৱাহিদ উপস্থিত থাকি আধুনিক শিক্ষা, ইংৰাজী শিক্ষা আৰু গুণগত শিক্ষাৰ বিষয়ৰ গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ সভাখনিত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলী, বালিজান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মুজাম্মেল হুছেইন আৰু প্ৰবক্তা জমিল আহমেদকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে দ্বিতীয় দিনা পুৱাৰে পৰা ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিচিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিয়লি আমন্ত্ৰিত শিল্পীৰ দ্বাৰা অনুষ্ঠিত হোৱা সংগীতৰ অনুষ্ঠানত অনুৰাগ চৌধুৰী আৰু অংকিতা হাজৰিকাই সুমধুৰ গীত পৰিৱেশনেৰে সকলোকে আপ্লুত কৰি তোলে। শিক্ষানুষ্ঠানখনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সমূহ কাৰ্যসূচীতে অধ্যক্ষ মাজাহাৰুল ইছলাম আজাদ, শৈক্ষিক সম্পাদক মুস্তাফিজুৰ ৰহমান, ছামিম আহমেদ, অৰ্ণৱ মেধি, শিক্ষয়িত্ৰী মদিনা চুলতানাকে আদি কৰি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। आज दूसरा दिन है और दूसरा दिन का सेलिब्रेशन 10 से स्टार्ट हुआ था एंड इट वॉज वेरी गुड। स्टार्टिंग बहुत अच्छे से हुआ। स्टूडेंट का स्पीच रहा, स्टूडेंट का एक्स्ट्रा करिकुलर एक्टिविटीज़ देखने के लिए मिला एंड बहुत एंजॉय किया स्टूडेंट्स ने। और एक साल में हम लोग ने कितना काम किया वो 2 दिन में देखने के लिए मिला है। तो इट वॉज वेरी गुड एंड वंडरफुल। गरीब छात्र छात्री के लिए क्या मौका है आपका स्कूल में? हम लोग के स्कूल में तो पहले 3 महीने का एडमिशन तो फ्री है, कोचिंग भी फ्री है। तो अगर इफ समवन इज पुअर तो उनके लिए भी कंसेशन है, 40% कंसेशन है। আমি আমাৰ মডেল ইংলিছ একাডেমীয়ে দুদিনীয়া কাৰ্যসূচীৰে আজি সমাপ্তিৰ দিন। আমি প্ৰথম দিনাই আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আলহীসকল আহি আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে এই অঞ্চলৰ ৰাইজক বিভিন্ন উৎসাহ উদ্দীপনাৰে তেওঁলোকৰ ভাষণবিলাক দিছিল। আজি আমাৰ দ্বিতীয় কাৰ্যসূচী আৰু দ্বিতীয় দিনা কাৰ্যসূচীত আমি প্ৰথমেই ছাত্ৰ ছাত্ৰীৰ হতুৱাই সৰু সৰু কণ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি কিছু ড্ৰামাৰ ব্যৱস্থা কৰিছিলোঁ আৰু তেওঁলোকৰ সৰু কণমানিসকলে এক্টিভিটিৰে নৃত্য ব্যৱস্থা কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ নৃত্যৰ লগতে তেওঁলোকে যিটো স্পীচ ইংলিছত তেওঁলোকে স্পীচ দিছে আৰু যিটো এংকৰিং আমাৰ ছাত্ৰ ছাত্ৰী হতুৱাই কৰোৱা হৈছে। গতিকে আমি এইকেইদিনত ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা আমি খুব কম দিনৰ ভিতৰত যথেষ্ট উপকৃত হৈছোঁ আৰু দৰ্শকসকলেও চাই খুব ভাল পাইছে যে ইমান কম দিনৰ ভিতৰত এই মডেল ইংলিছ একাডেমীয়ে বহুত আগবাঢ়ি গৈছে, ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিশত আগুৱাই লৈ যাব পাৰিছে আৰু ইয়াৰ আলমত আছে মডেল ইংলিছ একাডেমীৰ সদস্যসকল তথা তেওঁলোকৰ শিক্ষকবৃন্দসকল। গতিকে আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে আমি এই বছৰৰ আমাৰ যিটো এডমিশ্যনৰ প্ৰক্ৰিয়া চলি আছে আৰু এডমিশ্যনৰ প্ৰক্ৰিয়াৰ ব্যৱস্থা হৈছে নাৰ্চাৰী পৰা ক্লাছ 9লৈকে নাৰ্চাৰী পৰা ক্লাছ 9লৈকে সম্পূৰ্ণ বিনামূলীয়া এডমিশ্যন চলি আছে আৰু 3মহীয়া বিনামূলীয়া কোচিং চলি আছে। ছাত্ৰ ছাত্ৰীক থকা বোলাৰ ব্যৱস্থাৰ কাৰণে আমাৰ হোষ্টেলৰ ব্যৱস্থা আছে আৰু বইজ গাৰ্লছ দুয়োটাই আছে আৰু দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰী অহা নিয়াৰ কৰিবৰ কাৰণে আমাৰ বাছৰ ব্যৱস্থা আছে। গতিকে তেওঁলোকৰ যদি কোনো ছাত্ৰ ছাত্ৰী দূৰ দূৰণিত থাকে তথাপি বাছৰ ব্যৱস্থা আমি তেওঁলোকক আনিব পাৰিম। যদি আৰু দূৰত থাকে হোষ্টেলৰ ব্যৱস্থা থাকিব পাৰিব। যদি আমাৰ এইখিনি আমি কম দিনত আপোনালোকৰ আগত দাঙি ধৰিব পাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আমাৰ ইয়াত আহিলে উপকৃত হ'ব বুলি আমি আশা কৰোঁ। নগাঁৱৰ পৰা জয়ন্ত মুদলিৰ প্ৰতিবেদন ইত্যাদি A to Z।